নমস্কাৰ বুলি বাবা ব্লগছলৈ আপোনাক স্বাগতম। আজি লক্ষ্মী পূজা, চবে জানে। আমাৰ গাঁৱত লক্ষ্মী পূজা পাতোঁ আচলতে। বহু বছৰ ধৰি পাতি আছোঁ, 1996 চনৰ পৰা পাতিছোঁ। আমাৰ আগত দাদাহঁতে পাতিছিল আচলতে প্ৰথমতে, আমি এতিয়া পাতি আছোঁ। আজি লক্ষ্মী পূজা প্ৰতিমা উন্নয়নৰ আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৌহঁতে আহিছে লক্ষ্মী মাৰ সেৱা ল'বলৈ। এই প্ৰতিমা উন্নয়ন কাৰ্যসূচীৰ মানে আহি পালোঁ আমি আচলতে গাঁৱত। মোৰ লগত সাংবাদিক দাদা এজন আছে, মৃণাল দা। আচলতে কি ক'ব আচলতে? হয়, আচলতে এই বিষাদৰ সময়ত আৰু যিটো শৰৎকাল, এই শৰৎকালকে এটা বিশেষ আৱেগ থাকে। আচলতে এই শৰততে হেজাৰ সৃষ্টি হয়, কিন্তু এইবাৰ শৰৎ অসমবাসীৰ বাবে এক বিষাদ হয়। যি শৰতত কহৌ ফলা বতৰ, শৰৎ মানে যেন নিয়ৰশিক্ত শেৱালি, কিন্তু এইবাৰ আমাৰ বাবে শৰৎ জুবিনদাৰ কাৰণে আচলতে সেই শৰৎ আমাৰ কাৰণে খুব বিখ্যাত। কিন্তু যিহেতু বছৰেকৰ মূৰত পূজা ভাগ, আধ্যাত্মিকতাও বচাই ৰাখিব লাগিব, সংস্কৃতিও বচাই ৰাখিব লাগিব। তাৰ মাজতে আমাৰ মাজত আনন্দ নাই, তাৰ মাজত যিটো বছৰে পূজা আমি কৰিব লাগিব। আৰু মই যিহেতু আজি শিলাপাকৰি, আচলতে হালাপাকৰি, কিন্তু অফিচিয়েলি শিলাপাকৰি লিখা যায়। তাত মই উপস্থিত, অফিচিয়েলি হালাপাকৰি লিখা যায়, একচুৱেলি শিলাপাকৰি লিখা যায়। মই যিহেতু তাত উপস্থিত আছিলোঁ, যথেষ্ট সংখ্যক ৰাইজে আনন্দ নাই, কিন্তু আনন্দৰ লগতে পূজাৰো কথা থাকে। সকলো আনন্দ কৰিব বিচাৰে। কিছু ৰেষ্ট্ৰিকশ্যনৰ মাজত তেওঁলোকে পূজাভাগ কৰিছে, 4 দিন কাৰ্যসূচী কৰিছে। গতিকে আটাইকে পূজাৰ বিষাদ মানে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিষাদৰ লগতে আনন্দ যিহেতু জড়িত থাকে। জীৱন বুলি ক'লে দুয়োটাই থাকে, সুখ আৰু দুখ। গতিকে দুখখিনিও আমি উপভোগেই কৰিব লাগিব। হয়, দুখখিনি উপভোগ মানে সুখৰ লগতে দুখখিনি উপভোগ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত গোটেইখিনি ৰাইজে যিহেতু আনন্দটো বেলেগ একো নাই, জুবিনদাক আমি ঘূৰাই নাপাওঁ। গতিকে এটাই বিচাৰোঁ, জুবিনদা আত্মা শান্তি পাওক, কিয় ন্যায় পাওক, চবেই সেইটোৱে বিচাৰে। সুন্দৰ কথা কৈছে আচলতে। লগত বাবুল দা আছে, আৰু বাবুলাৰ পৰা কিছু কথা জানিব বিচাৰিম আচলতে। আপোনাক কি ক'ব বিচাৰে আজি লক্ষ্মী পূজা, আপুনি সভাপতি হিচাপে কি ক'ব বিচাৰে? মই আমাৰ 30 সংখ্যক লক্ষ্মী পূজা উদযাপন সমিতিৰ তৰফৰ এইটোৱে ক'ম, মৃণাল কলিতাই ক'লে আপোনাৰ নিশ্চয়। গতিকে আপুনি সভাপতি হিচাপে কি হয়? মই বিচাৰোঁ যে আমি শান্তি শৃংখলা বজাই ৰাখি আমাৰ আজিৰ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে শান্তি শৃংখলা বজাই পেলাই আমাৰ লক্ষ্মী আই আহি পালে, এতিয়া আমি পূজা ভাগ কৰিম। গতিকে আমাৰ ফূৰ্তি একোৱেই নাই, কি ফূৰ্তি কৰিম? জুবিনদা অভিযানে আচলতে জুবিনদা অভিযানে একোৱেই নহয়। গতিকে তথাপিও আমি অনুষ্ঠানটো পাতিবই লাগিব, পাতি আছোঁ। গতিকে আমি এতিয়া 4 দিনীয়া অনুষ্ঠান যিহেতু কৰিছোঁ, গতিকে আমি জুবিনদা অভিযানে শূন্য, আমাৰ মনত ফূৰ্তি নাই। এনে আগৰ বছৰ যেনেকৈ আজি পৰৱৰ্তী কালত আমি ফূৰ্তি কৰিছিলোঁ, সেইটো ফূৰ্তি আৰু নহ'ব নিশ্চয়। যিহেতু পাতিছোঁ, আয়ুষ্মান ভৱ।
হয় পূজা উপলক্ষে আজি লক্ষ্মী পূজা আচলতে লক্ষ্মী পূজা উপলক্ষে মোৰ লগত সাধাৰণ সম্পাদক আছে পূজাত তেওঁৰ পৰা মই কাৰ্যসূচীৰ বিষয়ে কিছু কথা জানিব বিচাৰিম কি ক'ব প্ৰাঞ্জল দা নমস্কাৰ আজি আমাৰ লক্ষ্মী পূজা 30তম শ্ৰী শ্ৰী হালাবাকৰি লক্ষ্মী পূজা উদযাপন সমিতিৰ আজি প্ৰথম আমাৰ যিটো মানে সেই আছিল কাৰ্যসূচী আছিল সেই কাৰ্যসূচী আছিল আমাৰ তাৰমানে গাঁৱৰ সুনাম কঢ়িয়াই অনা শ্ৰী জীনা দাসক আমি তেখেতৰ মানে যিটো উপলব্ধি গীতত স্থান পাইছিল তেখেতে ডক্টৰ জীনা দাসে তেখেতে মানে স্থান পাইছে তেখেতক আমি আমাৰ ফালৰ পৰা এটা সাধাৰণ এটা সম্বৰ্ধনা দি উৎসাহ জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ মানে অহাকালি বন্তি প্ৰজ্বলন কৰি আমাৰ কৰণ কৰি আমাৰ হিয়াৰ আমুঠি স্বৰ্গীয় জুবিন দাসৰ কৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ আমাৰ তেখেত হ'ল আমাৰ প্ৰেচিডেণ্ট মহোদয় মাননীয় বাবুল দাসে তেখেতক শ্ৰদ্ধাঞ্জলি এগৰাচী ছাতি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে তাৰপিছত আছে আমাৰ তাৰপাছত আমি নেক্সট আমি মূৰ্তি আনিবলৈ আমি মানে প্ৰতিমা আনিবলৈ আমি প্ৰতিমা আনাৰ কাৰ্যসূচী আছিল আমি তাৰ কাৰণে আমি আমাৰ প্ৰতিমা আনিবলৈ আমি হাউলি বজাৰলৈ গ'লোঁ তাৰপৰা হাউলি বজাৰৰ পৰা প্ৰতিমা আনি তাৰপিছত আমাৰ সিদ্ধ প্ৰসাদৰ অনুষ্ঠান আছিল আমি গোটেই গাঁৱৰ মানুহক আমি সিদ্ধ প্ৰসাদ মানে আমি খিচাৰীৰ ব্যৱস্থা কৰিছিলোঁ সেই খিচাৰীটো আমি খালোঁ আমি চবেই উপলব্ধি কৰিলোঁ বিতৰণ হৈ গ'ল আৰু সুকলমে হৈ গৈছে ধুনীয়াকৈ চবেই খাইছে আমাৰ ভাল লাগিছে আমি আৰু ভাবিছোঁ অহা বছৰ আৰু ভাল কৰাৰ চেষ্টা কৰিম কিবা যদি আমাৰ এই আছে আমাৰ ফালৰ পৰা আমি ভালে পাইছোঁ সঁহাৰি ৰাইজত যথেষ্ট সঁহাৰি পাইছোঁ তাৰ কাৰণে আমি বহুত আৰু খিচাৰীটো পৰ্ব শেষ হোৱাৰ লগে লগে আমাৰ দুইফালে দুটা পৰ্ব চলি আছে একফালে আমাৰ পুৰোহিতে আমাৰ দেৱী মাক পূজা কৰি আছে আনফালে আমাৰ আইৰ গোসাঁনীসকলে নাম প্ৰসংগ চলি আছে সেইটো আপুনি দেখিছে এয়া আজি আমাৰ কাৰ্যসূচী এই দুটা কাৰ্যসূচী শেষ হোৱাৰ পাছত আমাৰ আজিৰ কাৰ্যসূচী আৰু নাথাকিব অন্যথা কাৰ্যসূচীখিনি জনাই দিলে ভাল আছে অন্যথা অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা নানান ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা আছে দিনত হ'ব ৰাতিপুৱাৰ ভাগতে হ'ব তাৰপাছত আমাৰ সন্ধিয়া আমাৰ আছে আমাৰ এইবাৰ আমাৰ অন্যতম মানে আমাৰ মানে সন্নিৱিষ্ট কৰা হৈছে গুৱাহাটীৰ পৰা আমন্ত্ৰিত ইন্দ্ৰধনু মিনি থিয়েটাৰখনত সিহঁতৰ এপাক্ষিক মানে উপস্থাপন কৰিব এইফালে হ'ল অহাকালিতো বহুত কাৰ্যসূচী আছে সিদিনাখনো ৰাতিপুৱাৰ পৰাই আছে কাৰ্যসূচী সিদিনাখন নানান ধৰণৰ কম্পিটিশ্যন আছে তাৰ লগতে বেষ্ট মানে সেইটো হ'লেও আমাৰ কাৰ্যসূচীটো হ'লেও ডিষ্ট্ৰিক্ট ভিত্তিত জিলা ভিত্তিত ডেন্স কম্পিটিশ্যন ৰ'বেন নৃত্য প্ৰতিযোগিতা এইটো কি কয় আপোনাৰ মানে মাৰ্জিত মানে কাপোৰ মানে সাজ পোছাকেৰে নৃত্য প্ৰতিযোগিতা এইটো প্ৰাইজ মানি হ'ব যদি এতিয়া যদি মানুহে কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে পাৰিব নেকি এতিয়া নিশ্চয় পাৰিব আমি এইটো দুটা শাখাত মানে আমি হেৰি কৰিছোঁ ক শাখা আৰু খ শাখা প্ৰথমতে কোনটো অনুষ্ঠান প্ৰথমে আৰম্ভ হ'ব আমি ক শাখাটো কৰিম যিটো 12 বছৰলৈকে মানে আমাৰ মানে বয়সটো নিৰ্ধাৰিত কৰা হৈছে সেইটো প্ৰাইজ মানি হ'ব আৰু তাৰপিছত 12 বছৰৰ এবভটো মানে ওপৰৰটো আমি মানে খ শাখাত ধৰা হৈছে সেইটো প্ৰাইজ মানিয়ে হ'ব তাৰপাছত আছে আমাৰ আৰু নৃত্য প্ৰতিযোগিতাৰ আগতে আৰু আমাৰ আছে প্ৰাইজ মানি মানে আৰ্ট কম্পিটিশ্যন আছে এনেকুৱা আছে আৰু চব আমাৰ মেক্সিমাম প্ৰতিযোগিতা আমি প্ৰাইজ মানি ৰাখিছোঁ শেষৰ দিনা কাৰ্যসূচী শেষৰ দিনৰ কাৰ্যসূচী আমাৰ আছে অন্যতম আকৰ্ষণ মানে আমাৰ মানে আঞ্চলিক ভিত্তিত প্ৰাইজ মানি একশ্যন প্ৰতিযোগিতা ৰাতিপুৱাৰ ভাগতে হৈ যায় ৰাতিপুৱাৰ এইটো প্ৰাইজ মানি হয় গতিকে আমি যিবিলাক আমাৰ পাৰ্টিচিপেণ্টে আশা কৰি থাকে সিহঁতক আমি আমাৰ কাৰণে ইয়াত আহিবলৈ অংশগ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ তাৰপিছত আমাৰ ইয়াৰ পিছত আমাৰ আৰু সন্ধিয়া আমাৰ মানে আমাৰ গাঁৱৰ ফালৰ পৰা আমাৰ যিবিলাক মানে সেই আছে আমাৰ মানে সিহঁতে গান পৰিৱেশন কৰিব লোকেল মানে আমাৰ গাঁৱৰ সকল
আৰু যেনিবা কোনোবাই আৰু বাহিৰতো আছে সিহঁতক আমি আমাৰ গাঁৱৰ পৰা মানুহ বিয়া হৈ গৈছে বা বেলেগ কৰ্মসূচী বাহিৰত থাকে আমি সিহঁতকো আমন্ত্ৰণ কৰাইছোঁ। শেষৰ কাৰ্যসূচীটো কৈ দিয়ক এবাৰ। শেষৰ কাৰ্যসূচীটো হৈছে আমাৰ এই গুৱাহাটীৰ পৰা আমন্ত্ৰিত ফুকন বড়ো তেখেতৰ দ্বাৰা গীত পৰিৱেশন কৰিব আৰু আমি ভাবিছোঁ এটা সুন্দৰ পৰিৱেশ আমি মানে তেখেতৰ পৰা আমি সুন্দৰ গান পৰিৱেশন কৰিব আমি এইটো উপভোগ কৰিব পাৰিম। এটা আচলতে কথা সুধিব বিচাৰিছোঁ যিটো এতিয়া জুবিন দা নাই তো জুবিন দাৰ আমি এইটো আমি তেখেতক অনুৰোধ কৰিছোঁ যে আমাৰ যিখিনি গান পৰিৱেশন কৰিব তেখেতে জুবিন গাৰ্গৰ ওপৰত বেছ কৰি গাব লাগিব। তেখেতক মানে শ্ৰদ্ধাঞ্জলি দিয়ে গান গাব লাগিব, তেখেতৰ ওপৰত বেছ কৰি গাব লাগিব। হয় সুন্দৰ আচলতে জুবিন দাক শ্ৰদ্ধা কৰি পেলাই গাঁৱত যিখিনি পৰিৱেশন কৰিছে মানে প্ৰগ্ৰেম বিভিন্ন ঠাইত এনেকুৱা প্ৰগ্ৰেম কৰি আছে আচলতে। এইটো কৰি দিওঁ দে। OnePlus এইটো আইফোন এইটো OnePlus